Hello guys, this is Saurav and just completed 1000 kilometer of my Honda Highness CB350 and just has come up with one review. So এই ৰিভিউত মই জাষ্ট এইবিলাক নকওঁ যে কিমান ইঞ্জিন পাৱাৰ, টৰ্ক কিমান, এম কিমান, এইবিলাক নহয়। এইবিলাক আপোনালোকে ৱেবছাইটত অলৰেডি পাই যাব। জাষ্ট মই ক'ব খুজিম যে এজ এ অ'নাৰ এণ্ড এজ এ ৰাইডাৰ এই 1000 কিলোমিটাৰ চলাই পেলাই হণ্ডা হাইনেছত মোৰ কেনেকুৱা ফিল হ'ল একচুৱেলি। চ' সেই বস্তুটোৱে মই আপোনালোকক ক'ম। চ' এটা কথা আৰু ক'ব খুজিম যে মই হণ্ডা হাইনেছ কিয় ল'লোঁ CB350। চ' মোক এখন CB350 ছেগমেণ্টত এখন বাইক দৰকাৰ আছিলে আৰু মই ল'ম বুলি আছিলোঁ বহুত দিনৰ পৰা। বাট মাৰ্কেটত কেইটামান কোম্পানীৰ বাহিৰে বেলেগ অপশ্যন নাছিলে। চ' মই প্ৰত্যেকটা কোম্পানীৰে মই টেষ্ট ড্ৰাইভ দিলোঁ এণ্ড লাষ্টলি মই হণ্ডা হাইনেছৰ কাৰণে ৰখিলোঁ। লাষ্টত বিগ উইং আমাৰ গুৱাহাটীত আহিলে আৰু মই টেষ্ট ড্ৰাইভ দিলোঁ। দিয়াৰ পিছত হণ্ডা হাইনেছ জাষ্ট মোৰ জিকি ল'লে মোৰ মন ট'টেলি। চ' আই বট দিছ বাইক। চ' মই প্ৰথম কথাটো ক'ম যে ৰাইডাৰ ফ্ৰেণ্ডলি হয় নে নহয়। ইটছ ট'টেলি ৰাইডাৰ ফ্ৰেণ্ডলি। ছেকেণ্ড থিং, ইয়াৰ যিটো ৱেইট কণ্ট্ৰল এণ্ড ৱেইট মেনেজমেণ্ট কোম্পানীয়ে কৰিছে ডেট ইজ এবছলিউটলি গুড। মানে যেতিয়া আপুনি কেতিয়াবা কি হয়, আপুনি বাইকখন নচলাকৈ আগৰ ফালে নিব লাগে, পিছৰ ফালে মানে অলপ ঠেলিব লাগে, পিছফালে আনিব লাগে। চ' এইবিলাক কৰোঁতে যেতিয়া 185 অলমষ্ট 200 কিলোগ্ৰামৰ যেতিয়া বাইক এখন আপুনি কৰিব, তেতিয়াহ'লে আপোনাক অলপমান কমফৰ্ট এটা লাগে, মানে ৱেইট কণ্ট্ৰল যিটো কয়। চ' সেই ৱেইট কণ্ট্ৰল মেনেজমেণ্টটো কোম্পানী একদম এক্সিলেণ্ট কৰিছে যে আপুনি নালাগিব যে 182 কিলোগ্ৰামৰ এখন বাইক আপুনি মানে আগৰ ফালে লৈ গৈছে বা পিছৰ ফালে লৈ গৈছে। চ' ডেট ইজ নম্বৰ ওৱান। ছেকেণ্ড থিং, মই খুব লং টুৰত যোৱা নাই, বাট নন ষ্টপ মই 124 কিলোমিটাৰ চলাইছোঁ, 116 কিলোমিটাৰ চলাইছোঁ নন ষ্টপ, য'ত মই ৰাস্তাত কেতিয়াও ব্ৰেক দিয়া নাই। চ' আফটাৰ 116 কিলোমিটাৰ, আফটাৰ 124 কিলোমিটাৰ্ছ নন ষ্টপ চলোৱাৰ পিছত মই হিটিং ইছ্যুজ ইয়াতে একদমেই পোৱা নাই। যিবিলাক মেক্সিমাম 350cc গাড়ীবিলাকত কেতিয়াবা হিটিং ইছ্যুজ প্ৰব্লেম আহে, বাট ইয়াত মই হিটিং ইছ্যুজৰ প্ৰব্লেম একদমেই পোৱা নাই। ছেকেণ্ড থিং আহোঁ মোৰ হাইটক লৈ পেলাই। মোৰ গাইজ হাইট হৈছে 5 feet 6 inch। আই ৰিপিট, মোৰ হাইট হৈছে 5 feet 6 inch আৰু এই বাইকখন চলাওঁতে মোৰ হাইটে অলপো প্ৰব্লেম কৰা নাই। ইটছ ভেৰি কমফৰ্টেবল ফৰ 5 feet 6 inch। চ' কোনোবাই যদি ভাবে যে মোৰ হাইট 5 feet 6 inch, বাট এই গাড়ীখনৰ 800 ৱেইট, হাইট হৈছে 800 mm। চ' কোনোবাই যদি ভাবে যে নহ'ব বুলি, তো তেওঁ এই মিছকনচেপশ্যনটো বাদ দিয়ক, আপুনি আৰামছে পাৰিব। আৰু ছেকেণ্ডলি, মই আগতে শুনিছিলোঁ গুৱাহাটীত বা চিটিত মানে ৰাইড কৰিলে অকণমান প্ৰব্লেম হ'ব, বাট মোৰ ক্ষেত্ৰত একো প্ৰব্লেম হোৱা নাই। মই পাহাৰতো গৈছোঁ, গুৱাহাটীৰ মানে যিবিলাক পাহাৰুৱা ৰাস্তা, গুৱাহাটী যেনেকৈ আপোনাৰ গান্ধী মণ্ডপ যোৱা ৰাস্তা, চ' মেক্সিমাম মই চলাইছোঁ, তো মোৰ ক'তো প্ৰব্লেম হোৱা। ইভেন মই ভিৰতো চলাইছোঁ, চিটি হাইৱেজ একো প্ৰব্লেম পোৱা নাই যে হাইৱেত চলালে বেছি বেটাৰ লাগে বা চিটিত চলালে বেটাৰ নাই পোৱা, তেনেকুৱা একো। মোৰ ফিলিংছটো কৈছোঁ, বেলেগৰ যদি কিবা বেলেগ ফিলিংছ হৈছে মই নাজানো, বাট ইটছ অল এবাউট মাই ফিলিংছ। চ' মোৰ ফিলিংছটো কৈছোঁ যে ইয়াত মোৰ একদমেই বেলেগ লগা নাই যে হাইৱেত বেলেগ, ইটছ ট'টেলি কমফৰ্টেবল। ছেকেণ্ড আৰু এটা মই আপোনাক ইয়াতে ক'ব খুজিম যে ভাইব্ৰেশ্যন ইছ্যুজ এই গাড়ীখনত একেবাৰে নাই। চ' মোৰ বাইক কিনাৰ পিছফালে ৰিজন আছিল যে মোক কেইটামান বস্তু মোক লাগিছিলে যে 350cc এখন বাইক হ'ব লাগে য'ত ভাইব্ৰেশ্যন ইছ্যু অলমষ্ট জিৰ' হয়। ছেকেণ্ড থিং, ৱেইট কণ্ট্ৰল বিৰাট ধুনীয়া হ'ব লাগে। থাৰ্ড, মানে ৰাইডিং কমফৰ্ট হ'ব লাগে, কাৰণ যদি মোৰ ভাইব্ৰেশ্যন বেছি হয়, তো মই লং টুৰ কৰিলে মোৰ কাৰণে প্ৰব্লেম আহিব পাৰে। কিছুমানৰ কাৰণে নাহে, বাট মই সেইটো ভাবোঁ। চ' মোৰ ইচ্ছামতে মই সেই বাইকখন হণ্ডা হাইনেছত মই পালোঁ। মোৰ যিখিনি ৰিকুৱাৰমেণ্ট আছিলে সেইখিনি 100% ট'টেলি ফুলফিল কৰিছে। তাৰপিছত ইয়াৰ বিল্ড কোৱালিটি যিটো আছে, সেই বিল্ড কোৱালিটিটো মোৰ ইমানেই ভাল লাগে। মই হণ্ডাক হেডছ অফ ক'ম যে য'ত এটা তেওঁলোকে নাট ইউজ কৰিলে হয়, তাতে তেওঁলোকে এলেংকি ইউজ কৰিছে। চ' বিল্ড কোৱালিটি ইজ এক্সিলেণ্ট। কোনোফালেদি কোনো তাঁৰ এডাল ওলাই, মানে আননেচেচাৰী কিছুমান তাঁৰ আপুনি দেখা নাপায়। টোটেল মানে কম্পেক্ট কৰি পেলাই ইমান ধুনীয়াকৈ বনাইছে যে যিমানখিনি হ'ব লাগে। চ' ৱেইট মেনেজমেণ্টৰ কথাটো তাতে আহি পৰে যে কিমানখিনি পিছফালে থাকিব লাগে, কিমানখিনি আগফালে থাকিব লাগে, ইঞ্জিনটো ক'ত হ'ব লাগিব, সেইটো হৈছে ৱেইট মেনেজমেণ্ট। চ' হণ্ডাই এই গাড়ীখন, এই বাইকখন বনাওঁতে বহুত ষ্টাডি কৰিছে, ৰিচাৰ্চ কৰিছে। চ' এই বাইকখন সেই বস্তুটো মই ফিল কৰিছোঁ অন ৰ'ডত। থেংক ইউ গাইজ, প্লিজ কমেণ্ট মি
if anything you want to say. Thank you once again.